হাই গাইজ আমি এইফালে শাক তুলিব আহিছোঁ এইখিনি পাইছোঁ এইখিনিৰে একো নহ'ব আৰু লাগিব অকণমান এইফালে শাক আছে ৰ'ব দেখাই দিছোঁ এইবোৰ শাক কিমানবোৰ শাক আছে কিন্তু নহয় বালিকটোৱা কয় আমাৰ এইফালে আপোনালোকৰ ফালে কি কয় জনাব বাৰু এইফালে চাওক ইমান শাক আছে কিন্তু উঠাবলৈ পৰা নাই মই এইজনীতো অকল ষ্টাইল মাৰি টিকটক ইনষ্টা ৰিলছ বনাওঁতে যায় এইফালে ষ্টাইল লিপষ্টিক চিপষ্টিক লগাই আহিছে শাক চিঙিব আহোঁতে মানে ষ্টাইল দি আছে মানে ৰিলছ বনাই এতিয়া এইফালে আহিছোঁ আন এখন ইয়াতে পটল আছে গছবোৰ মৰি গৈছে বাৰু পটল গছবোৰ এইফালে আৰু মোৰ লগৰ দুজনী আছে এজনী এইফালে আছে আৰু দুজনী এইফালে তুলি আছে কৰিলে নেকি গোটেইখিনি এইফালে শাক চিঙি আছে তো ৰ'ব শাক চাক উঠাই লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ শাক মোৰ এইখিনি সিহঁতৰ চাওক আমাৰ বেছি আমি আগৰ পৰা ছিঙি আছোঁ কাৰণে সিহঁতৰ চাওক সিহঁতৰ কিমানখিনি হ'ল মই মানে পেংলেটি কৰি থাকোঁ তাইৰ লগত মানে ভিডিঅ' ৰিলছ এইবিলাক বনাই দিওঁতে মানে ৰিলছ বনাই দিয়া পিছতে মোৰ শাক এইখিনি এইবোৰ পিঁয়াজ নেকি অঁ এতিয়া আমাকো পিঁয়াজ অভাৱ নাই আনে লাও গছ পানীলাও লগা নাই লাগিব আৰু নেকি হয় এতিয়া আমি ঘৰলৈ গৈ আছোঁ এইখিনিৰে যায় সেইখিনিৰে উঠিব লাগিব এতিয়া আমি ঘৰলৈ যাই আছোঁ বাই বাই পথাৰ বহুত মিছ কৰিম বাই বাই এতিয়া আমি ঘৰলৈ যাম নে নোযোৱা ঘৰ নোযোৱা নিশ্চয় যাম তুমি